Hello and welcome back to my channel guys. Tomorrow aneti notun video le apnalok সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে tomorrow আগৰ ভিডিও চাই আপোনালোকে নিশ্চয় গম পাইছে যে সিএম সাৰে ইতিমধ্যে ঘোষণা কৰিছে অহা 15-16 তাৰিখৰ ভিতৰত আমাৰ হৈ যোৱা ABUB কনষ্টেবল SI আৰু লগতে কমান্ডো বেটেলিয়নৰ 5210টা পদৰ ৰিজাল্টসমূহ দিয়া হ'ব আৰু ইয়াৰ সমান্তৰালভাৱে 22 ছেপ্টেম্বৰ তাৰিখে এই পদসমূহৰ এপইন্টমেন্ট লেটাৰ অৰ্থাৎ নিযুক্তি পত্ৰও প্ৰদান কৰা হ'ব তো এতিয়ালৈকে যদি ভিডিওটো চোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত লিংক দিম সেই লিংকত যে আপোনালোকে এই ভিডিওটো চাব পাৰিব তো মোৰ আজিৰ এই ভিডিওটোত আপোনালোকক জনাম যে নতুনকৈ আৰু কিমান পদ মুকলি হ'ব আৰু এই পদসমূহ কোন কোন বিভাগৰ হ'ব গতিকে ভিডিওটো শেষলৈকে চাই থাকক আৰু যদি ভিডিওটো চাই ভাল পায় লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও বনালে আপোনালোকে নটিফিকেশন পায় তো আহক ভিডিওটো আৰম্ভ কৰো 6 ছেপ্টেম্বৰ তাৰিখে সিএম সাৰ কোকৰাঝাৰত যাওতে ঘোষণা কৰিছিল যে এই ছেপ্টেম্বৰ মাহৰ ভিতৰতে আকৌ নতুনকৈ 10000 পদ মুকলি হ'ব এই পদসমূহৰ ভিতৰত আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড অৰ্থাৎ APDCL ৰ প্ৰায় 5000 পদ সোমাই থাকিব আৰু লগতে নতুনকৈ গঠন হ'ব আসাম ফৰেষ্ট বেটেলিয়ন এই আসাম ফৰেষ্ট বেটেলিয়নৰ কিমান পদ ইয়াৰ ভিতৰত সোমাই থাকিব এতিয়ালৈকে সিএম সাৰে জনোৱা নাই যদি কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয় জনাম তো মই আসাম পুলিচৰ আকৌ নতুনকৈ কিমান পদ মুকলি হ'ব আৰু এই পদসমূহ কেতিয়া মুকলি হ'ব এই বিষয়ে আপোনালোকক জনাই আছো তাৰ আগতে 6 ছেপ্টেম্বৰ তাৰিখে সিএম সাৰে কোকৰাঝাৰত যাওতে কি কৈছিল এই ভিডিওটো চাই লওক কেবিনেটত আহিবলগীয়া নিযুক্তিৰ ওপৰত আলোচনা হয় 22 ছেপ্টেম্বৰত আমি প্ৰায় 12000তকৈ অধিক নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিম আজি মই বিটিআৰত দতমাত যাওঁতে ডেকা ল'ৰাসকলে মোক সুধিছে যে কমান্ডো বেটেলিয়নৰ ৰিজাল্ট কেতিয়া দিব সো 15-16 তাৰিখৰ পৰা ৰিজাল্ট বিলাক দিয়া আৰম্ভ হ'ব আৰু 22 তাৰিখে আমি আৰু 12000 অলপ বাঢ়িব 12000 নতুন যুৱক যুৱতীক আমি নিযুক্তি দিম আৰু এইবিলাক 100% গভৰ্ণমেণ্ট জব 30000 আমি দি উঠিলো 12000 আমি দিম অৰ্থাৎ 42000 আৰু 30000ৰ লিখিত পৰীক্ষা হৈ গ'ল যেটো পৰীক্ষা চলি আছে তাৰ ৰিজাল্টটো দিব গতিকে 1 লাখ নিযুক্তিৰ দ্ৰুত গতিত আমি আগবাঢ়ি আছো 23 তাৰিখে 22ত আমাৰ 12000 চৰকাৰী নিযুক্তি হ'ব 23 তাৰিখে 4500 জলমিত্ৰক আমি নিযুক্তি দিম কিন্তু এই জলমিত্ৰসকলক আমি 1 লাখ নিযুক্তিত ৰখা নাই কাৰণ তেওঁলোকে ভলেন্টিয়াৰি কাম কৰিব 6000 টকা মাহত দৰমহা পাব তেওঁলোকক কিন্তু আমি 1 লাখ নিযুক্তিটোত ৰখা নাই এটো 1 লাখ প্লাস কাৰণ তেওঁলোকক আমি সম্পূৰ্ণ নিযুক্তি বুলি ক'ব নোৱাৰো গতিকে 12000 23 তাৰিখে নিযুক্তি হ'ব 22ত 23ত 4500 জলমিত্ৰ নিযুক্তি হ'ব কিন্তু মই আকৌ কৈছো যে জলমিত্ৰ সকলক আমি 1 লাখৰ ভিতৰত ৰখা নাই 12000 টো 1 লাখৰ ভিতৰত হ'ব এটো এটা অতিৰিক্ত বোনাস হৈ যাব আৰু এই বিষয়ে আজি আমাৰ কেবিনেটত আলোচনা হয় আৰু বাকি খালি থকা পদসমূহ পূৰণৰ বাবেও আমি আৰু এটা 10000 পোষ্টৰ এডভাৰটাইজ দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছো এইবাৰ বিশেষকৈ এই 10000 পোষ্টত APDCL ৰে 5000 পোষ্ট থাকিব এটা নতুন ফৰেষ্ট বেটেলিয়নো আমি গঠন কৰাৰ বাবে সিদ্ধান্ত লৈছো অৰ্থাৎ 12 তাৰিখে এটা নিযুক্তি হ'ব 30000ৰ ফলাফল বাবে আমি অপেক্ষা কৰিম আৰু এই অপেক্ষা কৰি থাকোতে আৰু 10000ৰ এডভাৰটাইজ ওলাব এই পৰিকল্পনাটো আজি কেবিনেটত আলোচনা কৰা হয় যাতে আমি 1 লাখ নিযুক্তিৰ দিশত আগুৱাব পাৰো ইতিমধ্যে ঘোষণা কৰিছে যে 2023 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত আকৌ নতুনকৈ আসাম পুলিচৰ বৃহৎ সংখ্যক পদ মুকলি হ'ব যেতিয়া যোৱাবাৰ 9017টা পদৰ এপইন্টমেন্ট দিয়া হৈছিল তাৰ পাছত DGP মহোদয় ছাৰে জনাইছিল যে কিছুমান ৰিজাৰ্ভ কেটেগৰী যেনে ST হিলছ তেনেকুৱা ধৰণৰ কিছুমান কেটেগৰী কেণ্ডিডেট নোহোৱা বাবে কিছু সংখ্যক পদ খালী ৰৈ গৈছে যাৰ বাবে 8867টা পদৰহে ৰিজাল্ট বা এপইন্টমেন্ট লেটাৰ দিয়া হৈছিল আৰু মই ভাবো যে এইবাৰো হয়তো তেনেকুৱাকৈ কিছু সংখ্যক পদ খালী ৰৈ যাব কিয়নো 9017টা পদত যিসকলে নিযুক্ত হৈছিল সেইসকলে ABUB কনষ্টেবল 2134টা পদ আৰু কমান্ডো বেটেলিয়নৰ 2450টা পদৰ
ফিজিকেল আৰু ৰিটেন এক্সামসমূহ দিছিল আৰু তেওঁলোক ট্ৰেইনিঙত থকা সময়তে আছাম পুলিচ ABUB কনষ্টেবলৰ ভাইবা এক্সামৰ বাবে আৰু কামাণ্ডো বেটেলিয়নৰ ভাইবা এক্সামৰ বাবে নাম আহিছিল আৰু তেতিয়া কিছু সংখ্যকে হয়তো ভাইবা এক্সাম দিব আহিছিল আৰু কিছু সংখ্যকে অহা নাছিল কিয়নো যাৰ প্ৰথমবাৰো AB কনষ্টেবলতে চাকৰি হৈছিল আৰু পিছৰবাৰো AB কনষ্টেবলৰ বাবে ভাইবা এক্সামত নাম আহিছিল তেতিয়া তেওঁলোকে দিব অহা নাছিল আৰু যিসকলৰ UB কনষ্টেবলত মানে AB কনষ্টেবলত চাকৰি হৈছিল কিন্তু পিছৰবাৰ UB কনষ্টেবলৰ বাবে ভাইবা এক্সামত নাম আহিছিল তেওঁলোকে দিব আহিছিল কিছুমানে এনেকৈ দিব আহিছিল আৰু অহা নাছিল যিবোৰে AB কনষ্টেবল বা UB কনষ্টেবলত পাইছিল আৰু কামাণ্ডো বেটেলিয়নৰ ভাইবাৰ বাবে নাম আহিছিল তেওঁলোকে হয়তো দিব আহিছিল এনেকৈ কিছু সংখ্যকে আহিছিল আৰু কিছু সংখ্যকে অহা নাছিল তো এইবাৰো হয়তো কিছু সংখ্যক পদ ৰৈ যাব পাৰে যদি আগৰ ৰোৱা পদখিনি আৰু এইবাৰ যিখিনি পদ ৰৈ যাব পাৰে এইখিনি পদ আৰু যিবোৰ আছাম পুলিচত এতিয়াও খালী পদ আছে এই পদখিনি লগ হৈ পেলাই 2023 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত বৃহৎ সংখ্যক আছাম পুলিচৰ পদ মুকলি হ'ব গতিকে যিসকল এই নতুনকৈ যিটো ৰিজাল্ট দিব 15-16 ছেপ্টেম্বৰৰ ভিতৰত তাত যদি নাম নাহে তেওঁলোকে হতাশ হ'ব নালাগে কাৰণ যেতিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহত নতুনকৈ আৰু পদ মুকলি হ'ব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যাৰ এই দুবাৰত এক্সাম দিবৰ বাবে বা এপ্লাই কৰিবৰ বাবে এজ হোৱা নাছিল তো আপোনালোকৰ যদি এজ হয় এই 2023 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত যিবোৰ পদ মুকলি হ'ব তাত এপ্লাই কৰিব পাৰিব গতিকে সকলোৱে ফিজিকেল এক্সামৰ বাবে ৰানিং বা লং জাম্প চিন আপ এইবোৰৰ প্ৰেক্টিছ কৰি থাকক আৰু সমান্তৰালভাৱে ৰিটেন এক্সামৰ বাবেও পঢ়ি থাকক কিয়নো বহুতো দেখা যায় যে মানে ফিজিকেল এক্সামত পাছ কৰি ৰিটেন এক্সামত নাম আহে আৰু ৰিটেন এক্সাম যেতিয়া দিয়ে তেতিয়া ৰিটেন এক্সাম কমপ্লিট কৰিব নোৱাৰে কাৰণ যেনেকৈ ফিজিকেল এক্সামৰ বাবে কষ্ট কৰে তেনেকৈ ৰিটেন এক্সামৰ বাবে নপঢ়ে গতিকে দুয়োটা আপোনালোকে সমানে কণ্টিনিউ কৰক দুয়োটাতে সমান মানে দুয়োটাতে 100% দিয়ক এটাত 100% দি এটাত 50% দিলে নহ'ব দুয়োটা মানে 100% দি পেলাই কৰক তো আপোনালোকে যদি কষ্ট কৰে ইয়াৰ ফল নিশ্চয় পাব আৰু মোক কোনোবাই কমেণ্ট কৰি সুধিছিল যে এই যিটো নতুনকৈ ৰিজাল্ট দিব তাত যদি কোনোবাই ABUB কনষ্টেবলত এক্সাম দিছে আৰু কামাণ্ডো বেটেলিয়নৰ এক্সাম দিছে SIৰো দিছে তে দুটা বা তিনিটা পোষ্টত একেলগে এজন কেণ্ডিডেটৰ যদি নাম আহি যায় তেতিয়া কি হ'ব বা এনেকুৱা হ'লে ভাল হ'ব নে বেয়া হ'ব তো এই বিষয়ে মই আলোচনা কৰিবৰ বাবে মই নেক্সট ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ তো মই লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ